নমস্কাৰ বন্ধুসকল, মই দিব্যজ্যোতি। মোৰ আজিৰ জাৰ্ণিটোৰ এটা বিশেষ মুহূৰ্তত মই এতিয়া আছোঁ। মিছন চাইনা যোনখন জুবিনদাৰ চিনেমা আছিলে, মিছন চাইনাৰ দিন জ্বলে ৰাতি জ্বলে যোনটো গানৰ শ্বুটিং কৰিছিলে, আজি মই নামচাইৰ সেই পেগুডাত উপস্থিত। বৰ্তমান মোৰ এই পিছফালে দেখা পাইছে, চাওক কিমান ধুনীয়া এটা পৰিৱেশ। ইয়াৰ চাৰিওফালে অকল শান্তি। মই আৰু মোৰ বন্ধুৱে মোৰ পিছফালে দেৱজিৎ বৰুৱা, তেখেত চেলফি উঠাত ব্যস্ত হৈ আছে। যথেষ্ট ভাল লাগিছে ইয়াত। আপোনালোকো আহক। নামচাইৰ পৰা ইয়ালৈকে প্ৰায় 40 কিলোমিটাৰ। আহক আৰু এবাৰ এই পেগুডা দৰ্শন কৰকহি। আজিলৈ ইমানখিনিয়ে। এতিয়া আমাৰ যাবলৈও সময় হ'ল, যথেষ্ট দেৰি হৈছে, কাৰণ আমি বাইক লৈ আহিছোঁ আৰু বতৰো খুব বেয়া। এতিয়া অৰুণাচলত অৱশ্যে বতৰটো ভালেই, কিন্তু আজি ৰাতিপুৱা অহাৰ পৰা আমি দুইজন অকল তিতিয়ে আহি আছিলোঁ, যিহেতু আমি ৰেইনকোট আনিবলৈ পাহৰিলোঁ। গতিকে আজিলৈ ইমানখিনিয়ে। আপুনি ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে, নহ'লে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।